নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅ'ত মই আপোনালোকক নিমনিয়া ঔষধ কেনেকৈ বনাব লাগে বা নিমনিয়া ঔষধৰ বিষয়ে কম আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেইখিনি কথা ষ্টেপ বাই ষ্টেপ বুজাই দিবলৈ চেষ্টা কৰিম যদিহে আপুনি নিমনিয়া বেমাৰত ভুগি আছে তেতিয়া হলে আপোনালোকৰ ঘৰত কিছুমান এনে ঔষধ আছে যিবিলাকৰ জৰিয়তে আপুনি এটা ঔষধ প্ৰস্তুত কৰিব পাৰে আৰু আপোনালোকে ঔষধটো ব্যৱহাৰ কৰি এদিনৰ পৰা 3 দিনৰ ভিতৰত আপুনি নিমনিয়া বেমাৰৰ পৰা সম্পূৰ্ণ সুস্থ হ'ব পাৰিব বন্ধুসকল প্ৰথম পালি লওঁতে আপুনি বহুতখিনি সুস্থ অনুভৱ কৰিব বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো অকনো স্কিপ নকৰিব কাৰণ যদিহে ভিডিঅ'টো আপুনি স্কিপ কৰে তেতিয়া হলে মই আপোনালোকক ঔষধটো কেনেকৈ বনাব লাগে বা কি লাগে গোটেইখিনি কথা যদি আপুনি বুজি নাপায় বা গম নাপায় তেতিয়া হলে আপোনালোকৰ বেমাৰটোৰ বাবে বনোৱা সেই ঔষধটো সাকসেসফুল নহব বন্ধুসকল তেন্তে বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি লওঁ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমাৰ চেনেলত এনে ধৰণৰ ইউনিক আৰু সকলোতকৈ বেলেগ মানে যিবিলাক প্ৰমাণিত গাঁৱলীয়া দৰব আছে তেনে ধৰণৰ দৰবৰ ভিডিঅ'সমূহ আপলোড কৰা হয় বন্ধুসকল বেমাৰ বস্তুটো সকলোৰে হৈ থাকে কিন্তু বেমাৰৰ যেটো আমি ঔষধ ব্যৱহাৰ কৰোঁ সেই ঔষধটো ব্যৱহাৰ কৰাৰ আগত বা সেই ঔষধটো খোৱাৰ আগত আমি বেমাৰটো চিনাকি কৰি লোৱাটো অতি প্ৰয়োজন কাৰণ আপোনাৰ যেটো বেমাৰ হৈছে সেই বেমাৰটোৰ লগত ঔষধটো মিলিব লাগিব তেতিয়াহে আপোনাৰ বেমাৰ ভাল হ'ব যদিহে আপোনাৰ কাহ হৈ আছে আৰু আপুনি পানী লগা টেবলেট খাই আছে তেতিয়া হলে আপোনালোকৰ বেমাৰটো ভাল নহয় ঠিক তেনেকৈ আপোনাৰ বেমাৰটো আপুনি চিনাকি আগতেকে কৰিব লাগিব আৰু যদিহে আপোনাৰ সঁচাকৈ নিমনিয়া বেমাৰ হৈ আছে তেতিয়া হলে আজিৰ ভিডিঅ'টোত মই আপোনালোকক যেনে ধৰণে ঔষধসমূহ তৈয়াৰ কৰিবলৈ কম ঠিক তেনে ধৰণে আপোনালোকে ঔষধসমূহ তৈয়াৰ কৰি মাত্ৰ 2-3 মিনিটৰ ভিতৰতে আপুনি বহুতখিনি আৰাম পাব পাৰে বন্ধুসকল ঔষধটো তৈয়াৰ কৰিবৰ কাৰণে আপোনালোকক 2-3টা মান এনেকুৱা বস্তু আছে যিবিলাক 10-20 টকাতে পাই যায় কিন্তু কিনিব লাগিব আৰু সেই বস্তু কেইটাৰ জৰিয়তে আপুনি ঔষধটো তৈয়াৰ কৰিব পাৰিব বন্ধুসকল ঔষধ বস্তুটো এটা লিমিট থাকে গতিকে আপুনি যদি 20 বছৰৰ পৰা ওপৰৰ যদি এজন ব্যক্তি তেতিয়া হলে আপোনালোকে ঔষধটো মই যেনে ধৰণে হিকাম ঠিক তেনে ধৰণে আপোনালোকে কৰিব লাগিব আৰু যদিহে আপুনি 20তকৈ তলৰ যিবিলাক ব্যক্তি আছে 20 বছৰতকৈ তলৰ যিবিলাক ব্যক্তি আছে তেখেতলোকৰ বাবেও অলপ বেলেগ হয় মানে অলপ কমকৈ দিব লাগে বন্ধুসকল 20 বছৰৰ পৰা ওপৰৰ যিবিলাক ব্যক্তি আছে তেখেতলোকৰ কাৰণে এটা লেটা গুটি লাগিব আৰু 2 নম্বৰতে এটা জায়ফলৰ 3 ভাগৰ এভাগ লাগিব আৰু তাৰ পিছত আপোনালোকে এটা লং তাত দিব লাগিব আৰু 4 নম্বৰতে আপুনি তাত এটা বা খুব বেছি 3টা মান আপুনি তাত ইলাইচি দিব লাগিব আৰু তাত আপোনালোকে 20টা মান জালুক দিব লাগিব 20তকৈ বেছি নিদিব আৰু বন্ধুসকল তাত অকনমান নিমখ দিব লাগিব তাৰ পিছত আপোনালোকে সেই মিশ্ৰণটোত অকনমান ডালচিনিও দিব লাগিব আৰু আপোনালোকে সম্পূৰ্ণ গুৰি কৰি পিচিব লাগিব আৰু তাৰ পিছত আপোনালোকে সেই ঔষধখিনি গৰম কৰিব লাগিব সৰু এটা পাত্ৰত আপুনি গৰম কৰিলে উতলিবলৈ দিব তাৰ পিছত আপুনি ঠাণ্ডা হ'বলৈ দিব আৰু আপুনি যেতিয়া ঔষধটো বনাই তৈয়াৰ কৰিব তাৰ পাছত আপোনালোকে সেই ঔষধটো যেতিয়া খাব খোৱাৰ সময়ত আপুনি প্ৰথমতে পানী এক গিলাস খাই লওক বা কিবা খাবলৈ মন থাকিলে খাই লওক কিন্তু যেতিয়া আপুনি ঔষধটো খাব তাৰ পিছত আপুনি 5 মিনিট মান সময়লৈকে একো খাব নোৱাৰিব কাৰণ এই ঔষধটো যদি আপুনি খাই দিয়ে তাৰ পাছত আপুনি 5 মিনিট 10 মিনিট যদি একো নোখোৱাকৈ থাকিব পাৰে তেতিয়া হলে বহুত সোনকালে আপুনি আৰাম পাব আৰু বন্ধুসকল ঔষধটো লৈ ডাইৰেক্ট মুখত আপুনি ঢালি দিব ঠাণ্ডা হোৱাৰ পাছত আৰু আপোনালোকে এনে ধৰণে 3-4 পালি যদি খাই দিয়ে তেতিয়া আপোনাৰ নিমনিয়া বেমাৰ একেবাৰে নাইকিয়া হৈ যাব আৰু বন্ধুসকল যদিহে 20 বছৰতকৈ তলৰ যিবিলাক ব্যক্তি আছে সৰু ল'ৰা ছোৱালী আছে 20ৰ পৰা মিনিমাম আপোনাৰ 15 বছৰলৈকে তাতকৈ তলৰ ল'ৰা ছোৱালীক খুৱাব নালাগে তাৰ কাৰণে বেলেগ ঔষধ আছে যদিহে আপুনি 20 বছৰতকৈ তলৰ হয় তাত আপোনালোকৰ যেটো জালুক সেই জালুকৰ পৰিমাণটো আপুনি কমাব লাগিব বস আপুনি মাত্ৰ 10টা বা 12টা জালুক তাত দিলেও হৈ যাব বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰিব কাৰণ আপুনি যেতিয়া লাইক কৰি থৈ যায় তেতিয়া আমি পুনৰ ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি যেতিয়া এটা ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'টো আপুনি সকলোতকৈ আগত চাব পাৰে কাৰণ আমাৰ চেনেলত যেটো ভিডিঅ' আমি আপলোড কৰোঁ সেই ভিডিঅ'টো সম্পূৰ্ণ ইউনিক মানে যেটো আমি জানো আৰু যেটো জৰিয়তে মানুহ সঁচাকৈ সুস্থ হ'ব পাৰে ঠিক তেনে ধৰণৰহে ঔষধ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম তেতে আজিলৈ ইমানেই পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম একেটা চেনেলতে চাই থাকিব আমাৰ ভিডিঅ'সমূহ তেন্তে ধন্যবাদ